নেটওয়ার্ক মার্কেটিং ঘৰে ঘৰে প্ৰডাক্ট বিকা বিজনেছ নেকি? কলগেট বা পেপচোডেণ্টৰ মালিকৰ দৰে এদিন ডাঙৰ বিজনেছমেন হ'ব পাৰে। আজিৰ দিনত এনেকুৱা টেকনলজি ডেভেলপ হৈ আছে, আহিব লগা দিনত কোনো ধৰণৰ চাকৰি বা সৰু সৰু দোকান বা সৰু সৰু বিজনেছৰ কোনো অপৰচুনিটিয়ে নাই। বুজিব পাৰিছে যদি খুব ভাল কথা, আৰু বুজিব পৰা নাই যদি আপোনাক সময়ে বুজাই দিব। নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ কথা পাতিম। হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ আজি পাৰ্ট 4 হয়। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 অলৰেডি আমি ফেচবুক পেজ আৰু ইউটিউবত লোড কৰা আছে, তাত যাই পেলাই আপোনালোকে চাব পাৰিব। হোৱাই নেটৱৰ্ক মাৰ্কেটিং পাৰ্ট 4 আৰম্ভ কৰাৰ আগতে আমি এটা প্ৰশ্নৰ উত্তৰ দিম, যিটো প্ৰশ্ন প্ৰত্যেকজন ব্যক্তিয়ে মনত পুহি ৰাখিছে, আৰু সেই মনত পুহি ৰখাৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিঙক এভইড কৰি আছে। সেই ভাৱটো হ'ল, নেটৱৰ্ক মাৰ্কেটিং ঘৰে ঘৰে প্ৰডাক্ট বিকা বিজনেছ নেকি? ঘৰে ঘৰে মাল বিকা বিজনেছ নেকি? এই প্ৰশ্নটোৰ উত্তৰ দি পেলাই আমি আজি হোৱাই নেটৱৰ্ক মাৰ্কেটিং পাৰ্ট 4 আৰম্ভ কৰিম। চাওক, এই প্ৰশ্নৰ উত্তৰটো দিয়াৰ আগতে আপুনি অলপ নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে জানিব লাগিব। চাওক, আজি ৰাতিপুৱা আপুনি শুই উঠি পেলাই কি কৰিছে? আপুনি টুথপেষ্ট ইউজ কৰিছে। টুথপেষ্ট কলগেটো হ'ব পাৰে, পেপচোডেণ্টো হ'ব পাৰে। কলগেট, পেপচোডেণ্ট এইবিলাক কোম্পানীৰ মালিকে কি ঘৰে ঘৰে প্ৰডাক্ট বিকিছে নেকি? ইহঁতে কি কৰিছে? ঘৰে ঘৰে নেটৱৰ্ক বনাই পেলাই মাৰ্কেটিং কৰিছে। কেনেকে কৰিছে? সিহঁতে টিভি, ৱেবছাইটত, চিনেমা, চিৰিয়েলত এডভাৰটাইজ কৰি পেলাই তাৰ এই প্ৰডাক্টৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰি পেলাই ৰাইজৰ আগত সেনেকে সিহঁতে মাৰ্কেটিং কৰিছে। তাৰমানে সিহঁতে কৰোৰ কৰোৰ টকা লগাই পেলাই এডভাৰটাইজিং কৰিছে, ডাঙৰ চেলিব্ৰিটি হায়াৰ কৰি পেলাই তাৰ প্ৰডাক্টৰ প্ৰমোচন কৰিছে, আৰু আমিবিলাকে সেই প্ৰমোচনটো চাই পেলাই সেই প্ৰডাক্ট কিনিছোঁ। কিন্তু আপুনি আৰু মোৰ লগত ইমান হাজাৰ কৰোৰ টকা নাই কাৰণে আপুনি নেটৱৰ্ক মাৰ্কেটিঙত আপোনাৰ বন্ধুবৰ্গ, সম্বন্ধীয় তাতে যাই পেলাই ইয়াৰ বিষয়ে কৈ, ইয়াৰ অপৰচুনিটি আপুনি তাক দি আপুনি এটা নেটৱৰ্ক বনাব পাৰে, আৰু সেই নেটৱৰ্কৰ পৰাই আৰু ডাঙৰ নেটৱৰ্ক গঢ়ি সেই কলগেট বা পেপচোডেণ্টৰ মালিকৰ দৰে এদিন ডাঙৰ বিজনেছমেন হ'ব পাৰে। কথাটো হ'ল, আপোনাৰ নেটৱৰ্ক বনাবৰ কাৰণে হাজাৰ কৰোৰ টকা ইনভেষ্টমেণ্ট নাই কাৰণে আপুনি বন্ধুবৰ্গ বা সম্বন্ধীয় তাতে যাব লাগিব, আৰু অপৰচুনিটিবিলাক যিটো পাইছে আপুনি সিহঁতৰ লগত শ্বেয়াৰ কৰি পেলাই সিহঁতকো আপুনি ছাকচেছ কৰাব পাৰে এই বিজনেছত, আৰু আপুনি নিজেও ছাকচেছ হ'ব পাৰে। এই বিজনেছটো ঘৰে ঘৰে প্ৰডাক্ট বিকা নহয়, ঘৰে ঘৰে অপৰচুনিটি দিয়া বিজনেছ, ঘৰে ঘৰে থকা নিবনুৱা সমস্যা দূৰ কৰা বিজনেছ। হোৱাই নেটৱৰ্ক মাৰ্কেটিং। হোৱাই নেটৱৰ্ক মাৰ্কেটিঙত আজি আমি কথা পাতিম, মই কিয় এই বিজনেছত আহিলোঁ। মই এটা কাৰণতে আহিলোঁ, সেই কাৰণটো হ'ল টেকনলজি ডেভেলপমেণ্ট। আজিৰ দিনত এনেকুৱা টেকনলজি ডেভেলপ হৈ আছে, আহিব লগা দিনত কোনো ধৰণৰ চাকৰি বা সৰু সৰু দোকান বা সৰু সৰু বিজনেছৰ কোনো অপৰচুনিটিয়ে নাই। কাৰণ আমাৰ এটা ফেমিলি বিজনেছ আছিলে, আমাৰ ষ্টুডিঅ' এখন আছিলে, সেই ষ্টুডিঅ' বিজনেছটো বন্ধ হৈছে অনলি ফৰ টেকনলজি ডেভেলপমেণ্ট। স্মাৰ্টফোন যেতিয়াৰ পৰা আহিল, আমাৰ বিজনেছ লাহে লাহে ডাউন হ'ব ধৰিলে। লাহে লাহে দেখিলোঁ কি আমাৰ বিজনেছ একদম জিৰ'লৈকে গৈছে। তাৰপিছত কি আমি ষ্টুডিঅ'ৰ বিজনেছটো বন্ধ কৰিব লগা হ'ল। মোৰ চকুৰ আগত CD, VCDৰ দোকান বন্ধ হ'ল, ৰিচাৰ্জ কাৰ্ডৰ দোকান বন্ধ হ'ল, PCOৰ দোকান বন্ধ হ'ল। ইমান বিজনেছ বন্ধ হৈ যাই আছে অনলি ফৰ টেকনলজি ডেভেলপমেণ্ট। আজি এমাজন, ফ্লিপকাৰ্টে কি কৰিছে? আপুনি যিটো মোবাইল ফোন কিনে, যদি আপুনি মাৰ্কেটত যাই কিনে তাতকৈ 20-30% কমত আপোনাক এমাজন, ফ্লিপকাৰ্টে দিছে। যিকোনো প্ৰডাক্টতে 30-40% কমত এমাজন, ফ্লিপকাৰ্টে দি আছে। তে আপুনি মাৰ্কেটত যাই কিয় কিনিব? আপুনিতো অনলাইন কিনিলে ঘৰত দি যাব, তাকো ভাল প্ৰডাক্ট আৰু ভাল কোৱালিটিৰ প্ৰডাক্ট দিব উইথ ডিছকাউণ্ট। বুজিব পাৰিছে? আহিব লগা দিনত আপোনাৰ ড্ৰোন আহি আছে, ড্ৰোনে কি কৰিব? আপুনি চুইচটো টিপি দিয়াৰ লগে লগে 5 মিনিট বা 10 মিনিটৰ ভিতৰত উৰি উৰি আপোনাৰ ঘৰত প্ৰডাক্টটো দি যাব।
তেন্তে আপোনাৰ সৰু দোকানখনৰ কিবা অপৰচুনিটি আছে নেকি? মোৰ চকুৰ আগতে মোৰ কলিকৰ চাকৰি যোৱা দেখিছোঁ টেকন'লজি ডেভেলপমেণ্টৰ কাৰণে। মই চাকৰি কৰিছিলোঁ, মই চাকৰি কৰাত কি দেখিলোঁ, টেকন'লজি ইমান ডেভেলপ হৈ গ'ল, মোৰ তলত থকা মানুহবিলাকৰ চাকৰি যাই আছিল। আজিৰ ডেটত যিবিলাকে চাকৰি বিচাৰি আছে বা চাকৰি সন্ধান কৰি আছে ভুল কনচেপ্টত যাই আছে, কাৰণ আহিব লগা দিনত কোনো ধৰণৰ চাকৰিৰ অপৰচুনিটিয়ে নাই। কিয় যেনে ৰবট ওলাই আছে, ডাঙৰ ডাঙৰ মেচিন ওলাই আছে, আপোনাৰ কাম ৰবটে কৰিব, আপুনি কিয় কৰিব? আপোনাক কিয় ৰাখিব? আপোনাক কোম্পানী নাৰাখে, কাৰণ কোম্পানীক আপোনাক দৰমহা দিব লাগিব, কিন্তু ৰবট এটাক দৰমহা দিব নালাগে। আৰু ৰবটে 100জন মানুহ বা 1000জন মানুহৰ কাম অকলে কৰে বা মেচিনে অকলে কৰিব। আগৰ দিনত ঘোঁৰাই দি আমি অহা যোৱা কৰিছিলোঁ, আজিকালি ঘোঁৰা দেখিছে নেকি ৰাস্তাত? আজিকালিতো যান বাহন দি অহা যোৱা কৰে। আগৰ দিনত খেতি পথাৰত আমি গৰু দেখিছিলোঁ, আজি গৰু দেখিছোঁ নেকি? আমি গৰুৰ দি হাল বৈছিলোঁ, আজিৰ দিনততো গৰু দি হাল নাবায়। আজি গৰুৰ চাকৰি নাই, ঘোঁৰাৰ চাকৰি নাই, গধাৰ চাকৰি নাই, আজি হাতীৰ চাকৰি নাই, আহিব লগা দিনত মানুহৰ চাকৰি নাই। প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেকজন নিবনুৱাকে এটাই কথা কম, শিক্ষা মানেই চাকৰি নহয়। যদি শিক্ষাৰ মানেই চাকৰি হয় তেন্তে সমাজত অকল চাকৰৰ সৃষ্টি হ'ব, মালিকৰ নহয়। আজিৰ দিনত যদি আপুনি চাকৰিৰ সন্ধানত আছে তে ভুল কনচেপ্টত যাই আছে, কাৰণ আহিব লগা দিনত এনেকুৱা টেকন'লজি ডেভেলপ হৈ আছে, টেকন'লজিয়ে টেকন'লজিক চলাব, তেন্তে আমাৰ দৰে মানুহৰ কোনো কাম নাই। অনলি এটাই ৰাস্তা আছে, নেটৱৰ্ক মাৰ্কেটিং ৰাস্তা। সেই মাৰ্কেটিঙৰ দ্বাৰাই আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ লাইফ চিকিউৰ কৰিব পাৰে আৰু আপোনাৰ লাইফটো চিকিউৰ কৰিব পাৰে, কাৰণ কোনো ৰবট বা মেচিনে আহি পেলাই এই নেটৱৰ্ক মাৰ্কেটিং কৰিব নোৱাৰে। নেটৱৰ্ক মাৰ্কেটিঙৰ মানুহৰ বিজনেছ হয়। তে বুজিব পাৰিছে যদি খুব ভাল কথা, আৰু বুজিব পৰা নাই যদি আপোনাক সময়ে বুজাই দিব। এইখিনি কৈ পেলাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফষ্টাইল।